কি মুস্কিল দে মানুহৰ বাপৰে বা ইমান দিন আহিছোঁ ফাষ্টেগত আজি ফাষ্টেগে মানে ফাষ্টেগখন হেৰাই থাকিলে আৰু এইটো ভাইটি এইটো ভাই বোৱাৰী মানে মোৰ মাৰ ঘৰৰ ভাইটি ভাই বোৱাৰী আৰু পাঠশালা ঘৰৰ ভাইটি ভাই বোৱাৰীও আছিলে আলু পৰঠা আছে তোমাৰ 120 টকা আমাৰ গেষ্ট যোৱাৰ কথা আছে ন সিহঁতক মাত লগাই আহোঁ যিহেতু গাড়ী বেলেগ বেলেগ সেইটো কাৰণে সিহঁতক মাত লগাই দিওঁ যাই থাকিবলৈ পিছে নামা আৰু এয়া আমাৰ দুটা পাইলটে গাড়ী চলাই আছে দুটা পাইলটেই গাড়ী চলাই য'তেই গ'লেও গুড মৰ্ণিং ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মোৰ আজিৰ দিনটোত এটা নতুন ভিডিঅ' লৈ আজি আমি যাব ওলাইছোঁ শ্বিলঙলৈ আজি প্ৰায় এসপ্তাহৰ মূৰত যাব ওলাইছোঁ মই মানে আহিব দিনাও ভিডিঅ' কৰা নহ'লে মানে দৌৰা দৌৰি আহি গ'লোঁ আৰু তেনেকৈ মানে ব্লগ এটা কৰিব ল'লে মানে পূৰা মানে দেখাই থাকিব লাগে ন সেইটো মোৰ দেখাবলৈ খুব অসুবিধা হৈ গ'ল বাবুৰ কাৰণত বাবুৱে ডিষ্টাৰ্ব দি আছিলে আৰু তেনেকৈ গাড়ী চলোৱাও ডিষ্টাৰ্ব দি আছিলে সেইটো কাৰণে তথাপিও পাঠশালা গ'লোঁ সেয়াও দেখুওৱা নহ'ল নেক্সট টাইম আহি আছোঁ মই এমাহ পিছত মানে আগষ্টত আহি আছোঁ আৰু আগষ্টত আহিলে মই পূৰা ব্লগ দেখাম অসমৰ আজি বাৰু মই ইয়াৰ পৰা যাম যিহেতু আজি মোৰ মাৰ ঘৰৰ পৰা যাই আছোঁ বেয়া লাগিছে মোৰতো মা নায়েই ভাইটি আছে ভাই বোৱাৰী আছে ভাইটিৰ ছোৱালী আছে দেউতা আছে সকলোকে এতিয়া তুমি কেনে পালা পিছে অসমৰ গৰম ছাল পুৰি গ'ল কি ধুনীয়া দেখা হৈছিলে ল'ৰাটোক ইমান বেয়া দেখা হৈ গ'ল এই দেখিছে নহয় আজি ভীষণ ৰ'দ দিছে ভালে লাগিছে এইটো বহুত ডাঙৰ শিৱ মন্দিৰ হয় আৰু আজি ভালে দিন যিহেতু আজি শাওনৰ প্ৰথম 1 তাৰিখ হয় আৰু পূৰা ৰেডিয়ে ডিগি সোমাইছোঁ মই প্ৰায় গোটেই বস্তু এতিয়া যামেই আৰু এইটো মোৰ ৰুম আছিলে গৰম যদিও ভাল লাগি আছিলে নিজৰ ঘৰ ন নিজৰ ঘৰত সকলোৰে ভালে লাগে এতিয়া যাওঁ আমি থাকিলোঁ বাৰু এইটো ভাইটি এইটো ভাই বোৱাৰী মানে মোৰ মাৰ ঘৰৰ ভাইটি ভাই বোৱাৰী আৰু পাঠশালা ঘৰৰ ভাইটি ভাই বোৱাৰীও আছিলে যিহেতু মই তাতে ব্লগটো নকৰিলোঁ ন তাতে ব্লগটো কৰাই নহ'ল মানে কি কৰিম হা বাবু ইমান ডিষ্টাৰ্ব দি থাকে হয়নে গৰম ন তোমালোকৰ কেনে লাগে অসমত কোৱা অলপ ভাল লাগে গৰম ন বাকী শ্বিলং যাবা নিব খুজিছিলোঁ তাই বোলে নাযায় তে কি কৰিম মই কৈছোঁ ব'লা আৰু যাব যিহেতু মাহীৰ ল'ৰা যাব মাহীৰ বোৱাৰী যাব বোৱাৰী হোৱা নাই বাৰু এতিয়াও তথাপিও তাই বোলে শ্বিলং চাব যায় যাওক বাৰু সৰু ছোৱালী যাব খুজিছে লৈ যাওঁ আমি পিছত যাম তাই যোৱা জুলাইতে গৈছিলে আৰু এয়া এবছৰ হ'ল পূৰাপূৰি এবছৰ মূৰত সুধিলোঁ বোলে ব'লা তাই বোলে নাযায় কি কৰিম আৰু হয়নে ঠিক আছে চিনেমা আমি যাওঁ এতিয়া আমাক কেনেকুৱা লাগিল থাকোঁতে এইটো আমাৰ জান হয় কলিজা হয় আমাৰ গোটেইকেইটাৰে জান কলিজা মই চিনেমাৰ সৰু ফটো দি দিম ইয়াতে চাইডতে হ'ল আমাৰ চিনেমা কি ধুনীয়া আছিলে এতিয়া বেয়া লগা হৈ গ'ল অলপ ডাঙৰ হ'ল ন স্কুলত দিলোঁ আৰু মোৰটোতো দেখিছেই এইয়া বেচেৰাটো কপিলে গৰমত থাকিব নোৱাৰি কেনেকুৱা লাগিছে বাবা অসমৰ গৰম কেনেকুৱা লাগিছে অসমৰ গৰম নাই কোনো মাত নাই ৰুমটোৰ অৱস্থা নাইকিয়া কৰি দিছোঁ চোফাৰ কুশ্যন এয়া দাণ্ডপৰ কুশ্যন চব মিহলাই আমি বিচনা চিচনা মেট্ৰেছৰ লগত পাৰি লৈছোঁ কিবা ৰূপ কৰি দিছোঁ ঘৰটো ঠিক আছে ফ্ৰেণ্ডছ গৈ থাকোঁ এতিয়া গুৱাহাটী গৈ কৰি আছোঁ আকৌ দেখাই আছোঁ কেনেকুৱা পৰিৱেশ গুৱাহাটীৰ এয়া ওলালোঁ আমি যাওঁ আৰু ৰঙীয়া বাই বাই অসম বাই বাই আৰু এয়া আমাৰ দুটা পাইলটে গাড়ী চলাই আছে দুটা পাইলটেই গাড়ী চলাই য'তেই গ'লেও এটা পাইলটেদি নহয় মানে আমাৰ আৰু মোৰ দেখিছে নহয় এই সেন্দুৰ পূৰা গেলি গ'ল পূৰা এনেকৈ আৰু এতিয়া গাড়ীৰ ভিতৰতে শান্তি পাম আৰু গুৱাহাটীলৈকে বতৰটো বাৰু ভাল ন ধুনীয়া বতৰ দিছে চাওক ধুনীয়া বতৰ দিছে সেয়া গৈ থাকোঁ
আকৌ আধাৰ পৰা মোৰ মানে ঘৰত গেছ যাব অসমৰ পৰা সিহঁতেও ৰেডি হৈছে জালুকবাৰী লগ কৰিব জালুকবাৰীত উঠিব সিহঁতে দেখাই আছোঁ কোন যায় কোন নাযায় ন এতিয়া ঘৰৰ পৰা বাই বাই দিলোঁ আৰু আৰু এটা প্ৰব্লেম নহয় জান এই 2 লিটাৰ বমি কৰিছিলে ন খুৰী সিদিনাখন আহোঁতে এয়া খুৰী 2 লিটাৰ বমি কৰিব এতিয়া সেইটো কাৰণে আমি ভাবিছোঁ ফাৰ্মাচী বন্ধ কোনা খোলা অকণমান বমি টেবলেট লৈ লওঁ বমি টেবলেট ল'ম বুলি ভাবিছোঁ মই এবাৰ খুৰাক মাত দি আহোঁ দিয়া পইচা দিয়া এইটো খাবই লাগিব মানে নহ'লে নহয় ৰঙীয়া তিনিআলি তো আজি আৰু বাই বাই তেতিয়াহ'লে গৈ থাকোঁ ৰাতি আকৌ লগ পাম এই দেখিছে ইয়াতে নামিয়ে তাক চকলেট আইচক্ৰীম এয়া আইচক্ৰীম খাই আছে ইমান গৰম খাবতো লাগিবই ন কাৰণ গৰম মই দেখিছেনে ঘামি গৈছোঁ অকণমান টাইম এচিটো বন্ধ কৰিব দিছোঁ কাৰণ অকণমান নেচাৰেল যাব লাগে আৰু গুৱাহাটী পাওঁতে আৰু 1 ঘণ্টা কিবাকৈ গৈ পালে ৰক্ষা আৰু শ্বিলং পালে ৰক্ষা আমাৰ আচলতে কি জানে সৰুৰ পৰা ইয়াতে ডাঙৰ হ'লোঁ অসমতে ডাঙৰ হ'লোঁ অসমতে জন্ম চ' মই ইমান দিন অসমতে থাকিলোঁ গৰমৰ দিনত যদিও মই শ্বিলঙত থাকোঁ ডিচেম্বৰত ইয়াতে আহি আৰু মই একেবাৰে গৰমতহে যোৱা যায় ইয়াৰ পৰা মানে গৰমৰ লাষ্টত যোৱা যায় মানে মে' জুন এনেকুৱা টাইপত যোৱা যায় আৰু কিন্তু আজি এতিয়া বাবু স্কুলত দিয়াৰ পিছত মই আৰু থাকিবতো নোৱাৰোঁ ন সেইকাৰণে আমি এনেকৈ গৰমতো ইয়াত থাকিব নোৱাৰোঁ ঠাণ্ডাতো ইয়াত থাকিব নোৱাৰোঁ কাৰণ যাবতো লাগিবই আমি তাত সেইটো কাৰণে তথাপিও ভালেই লাগিছে নিজৰ জেগাত আহি গৰম থাকিলেও ভাল লাগিছে আমাৰ বাবুৰ যিহেতু পৰহি এটা চেকআপ কৰিছিলোঁ কিছু মেডিচিন দিছে সেইখিনি লৈ লওঁ তাৰ কাৰণে গৈছে হাজবেণ্ডে মেডিচিন ল'ব সেইকাৰণে আমি এতিয়া গাড়ীতে বহি আছোঁ ফুৰি এয়া খানাপাৰা পালোঁ এতিয়া আমাৰ গেছ যোৱাৰ কথা আছে ন সিহঁতক মাত লগাই আহোঁ যিহেতু গাড়ী বেলেগ বেলেগ সেইটো কাৰণে সিহঁতক মাত লগাই দিওঁ যাই থাকিবলৈ পিছে নামিব নালাগে আমি যামেই আৰু ৰখি বেকাৰ আৰু সেই হ'ব ন কেনেকুৱা লাগে সি গাড়ীত নালাগে দেখা দিব সি নহ'লে বাবুৰ লগত যোৱা হ'ব তাক লৈ নোৱাৰা দেই হয়নে এয়া আমাৰ গেছ যোৱাৰ কথা আছিলে যে এই দুটা আৰু কি মুস্কিল দেই মানুহৰ বাপৰে বা ইমান দিন আহিছোঁ ফাষ্টেগত আজি ফাষ্টেগখন হেৰাই থাকিলে হেৰাই থৈ যোৱাৰ কাৰণে আমি অহাৰ দিনা আহিছিলোঁ ঠিকে আজি মানে নহ'লে নামানিলে ইয়াতে শ্বিলং গেটত মানে নামানিলে সিহঁতে ক'লে মানে এইটো নহ'ব ফাষ্টেগ লাগিব চ' ফ্ৰেণ্ডছ আপোনালোকৰ নেক্সট টাইম আহিলে ফাষ্টেগৰ কিবা এনেকুৱা সুবিধা থাকিলে মানে ফাষ্টেগখন নেহেৰায় আৰু যোৱাৰ দিনা অহাৰ দিনা ঠিকে আহিছিলোঁ একো প্ৰব্লেম নাছিলে কিন্তু আজি দেখোন ক'ব নোৱাৰোঁ কি হ'ল অসমততো চাংচাৰিত পাইছিলোঁ হোৱা নাছিলে একো কিন্তু আজি বা কি হ'ল আহোঁতে একো কামেই নিদিলে আৰু এতিয়া খাবলৈ সোমাইছোঁ কিবা অকণমান খাই লওঁ যিহেতু দুপৰীয়াৰ সময় হয়নে গোটেইকেইটা আহিছোঁ খাই লওঁ কিবা এতিয়া খাই ল'ম ইয়াতে গোটেই আটাইবিলাক বহিলোঁ বদমাছে ওপৰত উঠি লৈছে সেইকাৰণে কাপোৰ হেৰি কৰা চলে ভোটৰে হ'ব ন কিন্তু পুৰা অলৰেডি বন্ধ অলৰেডি বন্ধ 6টা পৰা 12টালৈ কি হ'ব 6টা পৰা 12টালৈ চলते अभी पनीर पराठा मिलेगा डोसा मिलेगा राइस रोटी नान बिरयानी पुलाव হয় আলু পৰঠা আছে তোমাৰ 120 টকা
এটাৰে দুটা হ'ব। লাঞ্চ থালি এটাৰে দুটা আহিব। खाली पनीर आलू पराठा नहीं होगा तड़का रोटी तड़का कितना होगा रोटी तड़का कहाँ पे है ये? रोटी तड़का नहीं है बाबा ये रोटी अलग से होगा सब्जी अलग से लेनी पड़ेगा ये सब्जी का आइटम ये सब्जी का এই এইখনত কিয় সোমাইছা এই তাতে সোমাব লাগছিল आने के बेटे को जाना दाम इसमें সেইখনতে ভাল লগা তন্দুরি রুটি 20 টাকা তিনখান ল আৰু এৰে কিবা এটা চব্জি লৈ ল सबसे दाम इसलिए रखा है হ'বই চব্জি দাম এনে সেইখনত ভাল আছিল আমাৰ দাম হ'বই रोटी चला लगे नहीं ইফালে ইফালত মানে আমি আগে পিছে খাওঁ বেয়া পোৱা নাছিলোঁ খাই নহয় এনেকৈ আমি ইভিনিঙত সোমাইছোঁ না সেইকাৰণে গম পোৱা নাই দিলোঁ বাৰু কি খাব আৰু গৰমত একো খাব মন নাই তথাপিও আৰু উপায় নাই কিবা এটা খাই ওলাব লাগিব সেইটো বুলিয়ে সোমাইছোঁ আৰু মই নাখালেও হ'লে হয় যিহেতু বাকী মানুহ আছে ঘৰৰ খাব লাগিব ন দুপৰীয়াৰ কথা আৰু শ্বিলং গৈ পাওঁতে পাওঁতে প্ৰায় আমাৰ 5টা-6টা বাজিয়ে যাব 5টা-6টা বাজিব ন দাদা সেইকাৰণে ভাবিছোঁ কিবা অকণমান খাই লওঁ মোৰতো খাব মন নাই কাৰণ মই ঘৰতো একো খাই অহা নাই খালি চাহ 3বাৰ খাইছোঁ খালি চাহ 2বাৰ খাই আহিছোঁ এতিয়া ভাবিছোঁ পনীৰ পৰাঠা খাওঁ আৰু ডাল মানে ৰুটি খাওঁ আৰু ডাল তড়কা এনেদৰে খাওঁ আৰু গোটেইবিলাকে মিলাই মিলি বিশেষ আৰু একো খাব মন নাই আৰু মই আইচক্ৰীম খাই আহিছোঁৱেই প্ৰায় বহুত সেইটো কাৰণে এইখিনিয়ে খাই ওলাওঁ আৰু চাই থাকিব ফ্ৰেণ্ডছ বাকী এয়া পনীৰ পৰঠা চ' ফ্ৰেণ্ডছ ভালদৰে খাই লওঁ তাৰপিছত আকৌ যাত্ৰা আৰম্ভ হ'ব শ্বিলং অভিমুখে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ